সেউজীয়া গছ-গছনিৰে আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি থকা এখন ধুনীয়া ৰাজ্য হৈছে অসম। অসম এখন বিখ্যাত ৰাজ্য হোৱাৰ বাহিৰেও অসমত বহুতো ঠাই এনেকুৱা আছে য'ত ভৌতিক আৰু ছুপাৰনেচাৰেল পাৱাৰৰ কাহিনী প্ৰচলিত হৈ আছে। আজিৰ ভিডিঅ'টোত অসমৰ এনেকুৱা কেইটামান ভুটীয়া ঠাই আৰু কাহিনীৰ বিষয়ে জনাবলৈ গৈ আছোঁ। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাই যেন আৰু এতিয়ালৈকে যোনে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ে যেন, যাতে নতুন ভিডিঅ' আপডেটসমূহ আপুনি প্ৰথমতে পায়। বলক পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চৰাই মৃত্যুৰ স্থান জাতিংগা। জাতিংগা এখন গাঁও হয় যোনখন গুৱাহাটীৰ ওচৰত অৱস্থিত। এইখন গাঁৱত চৰাইবিলাকে নিজে আকস্মিকভাৱে আত্মহত্যা কৰে। বাৰিষা কালত বাহিৰৰ পৰা ইয়াত বিভিন্ন প্ৰজাতিৰ চৰাই আহে, কিন্তু কোনো ইয়াৰ পৰা বাচি যাব নোৱাৰে। ইয়াত সকলোবোৰ চৰাই এটা নিৰ্দিষ্ট ঠাইত ৰাতি 6:30 বজাৰ পৰা 9 বজাৰ সময়ত ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহৰ মাজত অহা এটা অমাৱস্যা নিশাত নিজে আত্মহত্যা কৰি লয়। কোৱা হয় যে এইটো ঘটনা এই ঠাইডোখৰত বহু শতিকাৰ পৰা ঘটি আহিছে। ইয়াৰ কাৰণ আজিও কোনো সঠিকভাৱে ক'ব পৰা নাই। হণ্টেড লং, যোৰহাট। এইটো লোকেশ্যন যোৰহাটত আছে। এই লংটোৰ ওচৰত থকা গাঁওবাসীয়ে লংটোৰ পৰা ভয়ানক শব্দ আৰু কন্দা মাত শুনে। এই লংটোত থকা বহু ব্যক্তিয়ে বিল্ডিংটোৰ ৱালবিলাকত অদ্ভুত চিহ্ন আৰু কিবা লিখি থোৱা দেখিছে। বহুতে কয় যে এই চিহ্নবোৰ ক'লা যাদুৰ লগত জড়িত থকাৰ চিহ্ন হয়, সেইকাৰণে ইয়াত বহুতো ধৰণৰ পেৰানৰ্মেল এক্টিভিটি ঘটি থাকে। এই ঠাইডোখৰৰ ভুটীয়া কাহিনীৰ বাবে ৰাতি হ'লে এই ঠাইডোখৰৰ ওচৰলৈকেও কোনো ব্যক্তি নাযায়। মায়ং। অসমত অৱস্থিত মায়ং ঠাইডোখৰ ভাৰতৰ ক'লা যাদুৰ ৰাজধানী বুলি জনা যায়। কোৱা যায় যে ইয়াত বহুতো তান্ত্ৰিক আছে যিসকলে মানুহক জন্তু বনাই দিয়াও ক'লা যাদু জানে। এইখন গাঁৱত বহু শতিকাৰে পৰা ক'লা যাদু আৰু তান্ত্ৰিক ক্ৰিয়া হৈ আহিছে, আৰু কিছুমান লোকসকল যিসকলে ক'লা যাদুৰ পৰা পৰিণত হৈ আছে তেনেসকলে ইয়াৰ পৰা বাচিবলৈ সমাধান বিচাৰি ইয়াত আহে। এইখন গাঁৱৰ পৰা বাহিৰত থকা লোকসকলে ইয়াত আহিবলৈ বহুত বেছি ভয় পায়, কাৰণ তেওঁলোকৰ মতে ইয়াত ক'লা যাদু আৰু তান্ত্ৰিক ক্ৰিয়া হোৱাৰ বাবে বহুতো আত্মা আৰু অদৃশ্য শক্তি ইয়াত ঘূৰি ফুৰে। বগীজুলি কেম্প। এই কেম্পটো নামেৰি ফৰেষ্টত আছে। ইয়াত বহুত বেছি হণ্টেড মনা হয়। ইয়াত থকা লোকসকলে এজনী মাইকী মানুহে কন্দা আৰু হাঁহি থকা শব্দ শুনি পায়। বহুতে এই শব্দবোৰ ক'ৰ পৰা আহে জানিবলৈ চেষ্টা চলাই আছে, কিন্তু এতিয়ালৈকে একো গম পোৱা নাই। এই ফৰেষ্টখনত যোৱা লোকসকলে এই কেম্পটোৰ ওচৰৰ পৰা যাবলৈ ভাল নাপায়। এই কেম্পটোত অহা লোকসকলে কন্দা আৰু হাঁহি থকাৰ শব্দ শুনাৰ লগতো অদ্ভুতভাৱে বাঁহ গছ ভাঙি পৰা শব্দ শুনা পায়। ভুটীয়া গাঁও। এই গাঁওখন নগাঁৱত অৱস্থিত। সেই গাঁওখনত এটা চুনচান জেগাত কাঠেৰে বনাই থোৱা এটা ভয়ানক ঘৰ আছে। কোৱা হয় যে সেই ঘৰটোৰ ভিতৰত এজনী গাভৰু ছোৱালীৰ আত্মা ঘূৰি ফুৰে। সকলোৱে কোৱা মতে সেই ঘৰটোৰ ভিতৰত এজনী ছোৱালীক হত্যা কৰা হৈছিল। সেইকাৰণে সেই ছোৱালীজনীৰ আত্মাই পৰিশোধ ল'বলৈ আজিও সেই ঘৰটোত ঘূৰি ফুৰিছে।